নমস্কাৰ সকলোকে মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। এই কাপোৰযোৰ হৈছে মাৰ, সেইবাবে মাৰ ব্লাউজ মোৰ তাত নহয়, সেইবাবে এটা মেচিং নহয় বাৰু, কিন্তু ইয়াৰ লগত অকণমান মেচ কৰিব ৰেড কালাৰৰ ব্লাউজটো, সেইবাবে পিন্ধিছোঁ। চাওক ইমান ধুনীয়া মেখেলা চাদৰযোৰ। আজিৰ এই ভিডিঅ'টিত আছামিজ ট্ৰেডিশ্যনেল মেখেলা চাদৰ লুক এটা ক্ৰিয়েট কৰিবলৈ ট্ৰাই কৰিম। আশা কৰোঁ আপোনালোকে ভাল পাব। মেখেলা চাদৰ হৈছে অসমৰ পৰম্পৰাগত পোছাক আৰু ই আমাৰ সংস্কৃতিৰ এক ধুনীয়া প্ৰতীক। মেখেলা চাদৰ কেৱল এটা ড্ৰেছ নহয়, ই আমাৰ সংস্কৃতি, পৰম্পৰা আৰু গৌৰৱৰ প্ৰতীক। অসমীয়া নাৰীসকলৰ সৌন্দৰ্য এই সাজত আৰু বেছি ধুনীয়া হয়। মেখেলা চাদৰত অসমীয়া সংস্কৃতি আৰু সৌন্দৰ্য খুব ধুনীয়াকৈ দেখা যায়। এই মেখেলা চাদৰযোৰৰ কালাৰ আৰু ডিজাইন মোৰ খুব বেছি প্ৰিয়। আপোনালোকৰ কেনেকুৱা লাগিল মোক জনাব। এয়া হৈছে মোৰ ফাইনেল লুক।